প্ৰাক স্বাধীনতা তথা স্বাধীনতাৰ পিছত বনাঞ্চলসমূহ একত্ৰীকৰণ কৰাৰ নামত আমাৰ জনজাতি গাঁওসমূহ প্ৰায় বনাঞ্চলতে থাকি গ'ল আৰু ভূমিস্বত্ব অধিকাৰটো তেওঁলোকে আজিলৈকে নাপালে। সেইটো ঐতিহাসিকভাৱে অন্যায় কৰা হ'ল। সেইটো চিন্তা কৰিয়েই 2006 চনত যেহেতু ভাৰত চৰকাৰে এটা বন আইন ঘোষণা কৰিলে, সেই বন আইন মতে 2005 চনৰ 13 ডিচেম্বৰ আগত যিসকল জনজাতিসকলে বনভূমিত আছে তেওঁলোকক ভূমিস্বত্ব অধিকাৰ দিব লাগে। ইয়াৰ বাদেও 2005 চনৰ আগত যিবিলাক পৰম্পৰাগত বন নিবাসীসকল আছে তেওঁলোকেও ভূমিস্বত্ব অধিকাৰ পাব লাগে। তেনে ক্ষেত্ৰত আমাৰ তথাকথিত বুলি ক'ব লাগিব প্ৰকৃতিপ্ৰেমী প্ৰণৱজ্যোতি শৰ্মাই বন্যপ্ৰাণী সুৰক্ষা আৰু এলিফেণ্ট কৰিডৰসমূহ ৰক্ষণাবেক্ষণৰ নামত তেওঁ এটা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰাজহুৱা এটা আবেদন কৰিছিলে। সেই মৰ্মে গোৱালপাৰা জিলাত যিমান নেকি বনাঞ্চলত আছে এনক্ৰচাৰ আছে তেওঁলোকক এভিকশ্যন কৰিবলৈ এটা নটিচ জাৰি কৰিছে। আৰু আমি আজি স্বচক্ষে দেখি আহিলোঁ যে ইভিকশ্যন কৰাৰ নামত ৰেভিনিউ অঞ্চলত থকা পৰা তামোল গছকে আদি কৰি মূল্যৱান গছসমূহ কাটি পেলাইছে, ইভিকশ্যন কৰিছে। সেইটো আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা গৰিহণা দিছোঁ। আৰু আমি গম পোৱাত তেখেতৰ যিটো আবেদন, সেই আবেদনৰ উল্লেখ আছে যে গোৱালপাৰাত যথেষ্ট সংখ্যক হাতী দাঁতৰ ব্যৱসায় চলে আৰু তেওঁ এটা উল্লেখ কৰিছে যে গোৱালপাৰাৰ মানুহে হাতী মাংস খায়। সেইটোতো আমি জানো কোনো জনগোষ্ঠীয়ে আজিৰ তাৰিখত হাতী মাংস নাখায়। আৰু আমি তদন্ত কৰি গম পাইছোঁ, খবৰ লৈ গম পাইছোঁ ইয়াত কোনো হাতী দাঁতৰ বেপাৰো নচলে। গতিকে তেওঁ এটা ভুল এটা ব্যাখ্যা দিছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইভিকশ্যন কৰাৰ নামত যিটো ডিঅ'ফ' আছে তেওঁ ৰবৰ বাগানসমূহ ধ্বংস কৰিবৰ কাৰণে অৰ্ডাৰ দিছে, হুকুম এটা দিছে। সেই ৰবৰ বাগানটো হৈছে অসমৰ অৰ্থনীতিত যথেষ্ট সংখ্যক অৰিহণা যোগাইছে। সেই ৰবৰ গছসমূহ যদি ধ্বংস কৰা হয় যথেষ্ট সংখ্যক আমাৰ অৰ্থনৈতিকভাৱে ভাগি পৰিব। সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধাচৰণ কৰিছোঁ। আৰু আমি জানো যে 1950 চনৰ বৰভূঁইকঁপত যেতিয়া বৰভূঁইকঁপ হৈছিলে তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী উফন্দি পৰিছিলে, ইয়াত যথেষ্ট প্লাবিত হৈছিলে। এই বান বিধ্বস্ত খাব নোপোৱা মানুহবিলাকক সংস্থাপিত কৰিবৰ কাৰণে গোৱালপাৰা এডমিনিষ্ট্ৰেটিভ প্ৰশাসনে এই মানুহসকলক এই ব্যক্তিসকলক ফৰেষ্ট ৰিজাৰ্ভত থাকিবৰ কাৰণে ঠাই দিছিলে প্ৰশাসনে। আৰু আমি জানো গোৱালপাৰা জিলাত যথেষ্ট সংখ্যক অভয়াৰণ্য আছে। আজি যিহেতু বৰ্তমান থকা গোৱালপাৰা ডিষ্ট্ৰিক্ট কোৰ্ট কমপ্লেক্স সেইটো ফৰেষ্ট ৰিজাৰ্ভতে পৰে। আৰু সদৰ যিটো পুলিচ ষ্টেচন আছে সেইখনো ফৰেষ্ট ৰিজাৰ্ভৰ আণ্ডাৰত পৰে। আৰু কেন্দ্ৰীয় বিদ্যালয় যিটো কমপ্লেক্স আছে সেইখনো ফৰেষ্ট ৰিজাৰ্ভত। আৰু এডিশ্যনেল যিটো আৱাস ভৱন আছে সেইটো চিলড্ৰেন পাৰ্ক আদি কৰি যথেষ্ট সংখ্যক গোৱালপাৰা টাউনৰ যিবিলাক বিল্ডিং আছে সকলোবিলাক প্ৰায় বনাঞ্চলতে পৰে। গতিকে এই ক্ষেত্ৰত এই 1950 চনৰ যিবিলাক বৰভূঁইকঁপত সংস্থাপিত কৰিলে চৰকাৰে নিজেই কৰিলে। আৰু যিহেতু গোৱালপাৰাৰ মেক্সিমাম অফিচ কাছাৰী যিহেতু ৰিজাৰ্ভ এৰিয়াতে আছে, সেই অঞ্চলসমূহ বিবেচনা নকৰাকৈ এইজন ব্যক্তিয়ে যে যিটো ৰাজহুৱা এটা আবেদন কৰিলে মহামান্য আদালতত, আমি এইটো তেওঁ নজনাৰ কাৰণে তেখেতক এটা ধিক্কাৰ দিছোঁ। আৰু আমি কৈছোঁ যে ইভিকশ্যন যিটো কৰিব লৈছে, আমি কৈছোঁ 2006 চনৰ যিটো ফৰেষ্ট ৰাইট এক্ট মতে যিটো আমি ভূমিস্বত্ব অধিকাৰ পাব লাগে জনজাতিসকলে 2005 চনৰ 13 ডিচেম্বৰ আগতে যিবিলাক জনজাতি আছে বসবাস কৰি আছে তেওঁলোকে ভূমিস্বত্ব পাব লাগে। আৰু পৰম্পৰাগত বন নিবাসীসকলেও যদি 75 বছৰ ধৰি সেই বনত বাস কৰি আছে তেওঁলোকে ভূমিস্বত্ব অধিকাৰ পাব লাগে। এইটো আমি কাৰ্য কৰিবৰ কাৰণে যিটো আমাৰ তৃতীয় বড়ো শান্তি চুক্তি BTR চুক্তি তাত 5.3 যথেষ্ট উল্লেখ আছে যে BTRৰ বাহিৰৰ যিবিলাক জনজাতি মানুহ বা পৰম্পৰাগত বন নিবাসীসকলক যে 2006 চনৰ বন আইনমতে সুৰক্ষা দিব। এই ক্ষেত্ৰত এই চৰকাৰে যে ইভিকশ্যন কৰিব লোৱাটো আমি গৰিহণা দিছোঁ। কাৰণ এইখন চৰকাৰৰ দিনতে এইখন চৰকাৰে জাতি মাটি ভেটিক এটা কথা দি পেলাই
মানুহৰ পৰা ভোট আদায় কৰি ক্ষমতাত আছে, কিন্তু এই চৰকাৰৰ তেন্তে যথেষ্ট সংখ্যক জনজাতি মানুহক ইভিকশ্যন কৰা হৈছে। গুৱাহাটীত আমাৰ জনজাতি মানুহক দুঠাইত কৰা হৈছে, বৰাক ভেলীত কৰা হৈছে, এতিয়া গোৱালপাৰা জিলাত কৰা হৈছে। গতিকে আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা এটা ডিমাণ্ড দিছোঁ যে 2006 চনৰ যিটো বন আইন ভাৰতবৰ্ষৰ সকলো ষ্টেটত হ'ল, সকলো ৰাজ্যত প্ৰয়োগ হ'ল, কিন্তু অসমত আজিলৈকে প্ৰয়োগ হোৱা নাই। গতিকে 2006 চনৰ ফৰেষ্ট ৰাইট এক্টটো অসমত কাৰ্যকৰী নোহোৱালৈকে যাতে কোনো জনজাতি মানুহক ইভিকশ্যন নকৰে, যদি কৰে ইয়াৰ বাবে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন এটা কাৰ্যসূচী ল'ম। আজি সেই ক্ষেত্ৰত আমি বিভিন্ন জেগাত মিটিং মাটাঙো কৰিছোঁ। গোৱালপাৰা অঞ্চলত মতে সুৰক্ষা দিব। এই ক্ষেত্ৰত এই চৰকাৰে যে ইভিকশ্যন কৰিব লোৱাটো আমি গৰিহণা দিছোঁ, কাৰণ এইখন চৰকাৰৰ দিনতে এইখন চৰকাৰে জাতি মাটি ভেটিক এটা কথা দি পেলাই মানুহৰ পৰা ভোট আদায় কৰি ক্ষমতাত আছে, কিন্তু এই চৰকাৰৰ তেন্তে যথেষ্ট সংখ্যক জনজাতি মানুহক ইভিকশ্যন কৰা হৈছে। গুৱাহাটীত আমাৰ জনজাতি মানুহক দুঠাইত কৰা হৈছে, বৰাক ভেলীত কৰা হৈছে, এতিয়া গোৱালপাৰা জিলাত কৰা হৈছে। গতিকে আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা এটা ডিমাণ্ড দিছোঁ যে 2006 চনৰ যিটো বন আইন ভাৰতবৰ্ষৰ সকলো ষ্টেটত হ'ল, সকলো ৰাজ্যত প্ৰয়োগ হ'ল, কিন্তু অসমত আজিলৈকে প্ৰয়োগ হোৱা নাই। গতিকে 2006 চনৰ ফৰেষ্ট ৰাইট এক্টটো অসমত কাৰ্যকৰী নোহোৱালৈকে যাতে কোনো জনজাতি মানুহক ইভিকশ্যন নকৰে, যদি কৰে ইয়াৰ বাবে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন এটা কাৰ্যসূচী ল'ম। আজি সেই ক্ষেত্ৰত আমি বিভিন্ন জেগাত মিটিং মাটাঙো কৰিছোঁ গোৱালপাৰা অঞ্চলত। আৰু আমি কৈছোঁ যে যিটো প্ৰণৱজ্যোতি শৰ্মাই যিটো ৰাজহুৱা এটা আবেদন জনালে সুপ্ৰিম কোৰ্ট হাইকোৰ্টত, ইয়াৰ বিৰুদ্ধে আমি ইয়াক প্ৰত্যাহ্বান জনাই আমি আদালতত এটা গোচৰ